হাই ফ্ৰেণ্ড, আজি মই যিটো কবিতা আবৃত্তি কৰিবলৈ আগবাঢ়িছোঁ এই কবিতাটো মই শ্ৰী তুলন চন্দ্ৰ বৰা মই নিজে ৰচনা কৰিছিলোঁ। এই কবিতাটো অংগৰাগ মহন্তদেৱৰ কৈ দিয়া না গীতটোৰ বহুত মোৰ ভাল লাগিছিলে আৰু সেই গীতটোৰ আলমতে এই কবিতাটো মই ৰচনা কৰিছিলোঁ আৰু আজি আপোনালোকৰ আগলৈ মই আবৃত্তি ৰূপত আপোনালোকক আগবঢ়াব বিচাৰিছোঁ। আহকচোন শুনো কবিতাৰ শিৰোনামা কৈ দিয়া না। কৈ দিয়া না, তুমি ক'লেই হ'বনে কৈ দিয়া না? মোৰ দুখৰ নিজৰাৰ প্ৰতিছবি প্লাবিত আকাশ বায়ু, জ্বলি ভস্মীভূত হোৱা মোৰ আইৰ চিতা জুই, টপ টপ তেজৰ টোপালেৰে আইৰ চৰণ ধোৱাৰ কথা। ৰক্তাক্ত মোৰ দেহাৰ প্ৰতিছবি, তেজবোৰ গোট মাৰি নিমখ নিমখ লগা যেন ঘামৰ পানী হৈ পৰে। কেনেকৈ কওঁ বাৰু মোৰ দুখৰ কথা? দেউতাই বহু কষ্টেৰে শাওনৰ পথাৰত সোণগুটি জিলিকাব বিচাৰিছিল। সপোনৰ 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 সঁচা ঘৰ এটা সাজিব বিচাৰিছিল। সপোনবোৰ সঁচা আছিল জানা। আয়ে সদায় কান্দি ৰয় আমি বৰ দুখীয়া নিচলা বুলি। সকলোৱে আমাক আলিবাটৰ শিলগুটি বুলি দূৰলৈ ৰামগুৰ দিয়ে। জীৱনটোৱে যেন শূন্য হৈ পৰে, দুচকুৰ পানীৰে বাট নেদেখা হয়। হাই মোৰ কপাল, হাই মোৰ কপাল, তুমি ক'লেই হ'বনে কৈ দিয়া না। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোলৈ আমাৰ STV লাইভ তৰফৰ পৰা আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আমাৰ আহিবলগীয়া নতুন ভিডিঅ'সমূহ পাবলৈ আমাৰ এই ক্ষুদ্ৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ বন্ধুবৰ্গৰ মাজত অলপ শ্বেয়াৰ কৰি আমাৰ এই চালুকীয়া চেনেলটো আগবাঢ়ি যোৱাত সহায় কৰিব বুলি আমি একান্তই কামনা কৰিলোঁ। জয় আই অসম।